বাপৰে এই তিনি দুটা কি বা কৰিছে ঘৰত চাহ কাপ আনবা লাগে বুলি নাহিছিলে ইমান হল দেৰি হল চাহ কাপো নাই ইমান বৰুঙে ৰ ভাগৰ লাগছে মস্ত বা ঘৰত কি কৰিছে এই পানী এক গিলাচ দিবা লাগে তাহাঁতৰ জ্ঞান নাই বা তই চলি এটা হাততে পানীখিনি দি খাব পাৰে একদম পুৱাই আহিছো মাথা চাওঁতে বিহাৰিছে ইমান ৰ'দত তাহাঁতক মই আজি যাই ঘৰত দি আছো ৰ মস্ত দূৰত পিয়াহ লাগছিল এখনি আজি দি যাওঁ দিয়া নাংমানে দিবা আছে নাংমান বহোঁ ৰ আমাৰ ৰেষ্ট লৈ কিনে এখনি দিয়া যাম ঘৰকে যাম দিনটো ক'ত মচিলে ইমান দেৰি হ'ল পানী গিলাচ দিয়া বোলে সেই নাই পানী দি মস্ত বেয়া লাগছে মোৰ হ'ল ৰ তাৰ এইখিনি দিলো বাপৰে এই পান্তা ভাত আনবা লাগে এই বছৰটো চাকু আনবা লাগে না চাকু কেইটা এনে যায় সেইকাৰণে চাকুখিনি লৈছো বাপৰে নাই কিন্তু উদাই খাব লাগিব মস্ত গৰম ধৰছে কলচান নাই কিন্তু উদাই খাব লাগিব দে হ'ব দে ঘৰত এখন কৰাতে বেলা হৈ গৈছে আৰু কি কাম নিমখ কম বেছি নাই খাবা নহয় নিমখ চিমখ কম বেছি আনবাৰো নহ'লে বেছি খাবা যা ঘৰত খাম যা কেনে নিবি বাবু ক'ত গেছি বাবু হুমবা কৰাই গেছি ডাঙৰটো আছে ঘৰত সৰুটো বা ক'ত গেছি তাৰমতে টিভি চাব লাগিব আৰু ক'ত যাব আকলাই নাযায় ৰ'ব কি টিভি চাবা আৰু কমিলি কি কৰি আছে কমিলি কিয় ভাত বনাবা দি সোনকালে যাব এখনি দিয়া যা মই এখনি দেওলে যাম যা ইমান গৰমত নিকে খোৱা নাছে মাথা কেনবা লাগব এনে পেছা তাকতো গাটো কিবা বয়া লাগি আছে সেইকাৰণে তো কৈছো সোনকালে যাব যা তো যা আহিব কিন্তু সোনকালে যা মই এখনি দি যাওঁ যা কিবা ক'লে এখনি দি মই যাওঁ ৰ যাওঁ ৰ কিবা গাটো যি ভাল লাগি থকা নি জ্বৰ লাগি আছে যাওঁ ৰ এখনি দিয়া দে কিবাকে যাওঁহে দিয়া গা চা ধুই অলপমান বাগাত দিওঁ গাটো কিবা যে ভাল লাগি থকা কিবা অসুখে হ'ব নেকি বুজা দিয়া বস্তাত ভৰাব লাগিব নেকি না নাই নেকি চাওকচোন তাই দে লাগব যে কালি আৰু মেলিব লাগব নহয় সব সব মেলি আছো বাসু বাপৰে নামান বিশ্ব মহান ছাগালটো যে বেচা কথা কৈছিলি কি বেচিম না কি পিছে গ্ৰাহক এটা পাইছিলো দামে নেদে মুঠে 1500 টকা দিয়ে নালগে নেকি তে দাম নেদে যদি বেচবা টাকা 10,000 ট্ৰেক্টৰতে পইচা দিবা লাগে
কি কৰোঁ মই মাথাই কাম নকৰা হৈছি যি ভাল দেহে তাকে কৰক তাকে দাদা বেছি মেলে যি আছে বেচব দে যাওক কাপোৰ চাপোৰ হানা যা মই গাটো ধুওঁ যা এখন ধুই দিবি এখন ধুই দিয়কচোন ৰহে পথাৰ পৰা আহিছো কি জাপাৰ জালখন মগে দিলি না ইমান ধুই দিবা নোৱাৰে না পাও কিমান কষ্ট পত্ৰক যাবা পৰিচৰি বি উঠি গৈছি দেচোন আমান দিছে কমিলি দে আমান দিছে বেছি থাকক মই হাতৰ বি উঠছি পাও নামান বিস্পা দিছো আহে দিছে কেনে কৰা ইমান গৰম হুৱে মাছে বহি আপোনাক হুৱে মাৰলাক মোৰ কি হল মই নৰু বিস্পা বেছি থাকক নিজে বা কি বস্তু আই এডলা নামান বিস্পা দিল নিবিছে যা দেখা নাই বহি আছো ভোক লাগছি কাৰণে এতিয়া ঘৰ চাপচা নককে চককে জকে টকে যা বিচৰা মাৰা দেখোন ভাত দিম ভাতে বনাই ৰয় পত্ৰক দিছিলো এতিয়াহে আহিলো এটা দুইটাক কি দিছা দেউতাৰে চাকু অলপমান আছিল তাকে দি থৈছো ক'ত পইচা চাকু সিদিনা দেউতাৰে তাহাৰ বিধা দিবৰ কাৰণে আনছিল অলপমান গৈছিল তাকে দি থৈছো ৰন্ধা নাই সৰু মাইৰে ৰান্ধছি না কিবা গমেই বনাই ৰ সুধিছোন যা সৰু মাইৰে সুধিছোন বাপ্পা পত্ৰক যা জুতি ওলাই গৈছি মুখেদি বাপ্পা নাংগে আৰু খেতি কৰবা নাখাওঁ খেতিৰ ভাত ৰান্ধা নাই ভাত দি কি ভাত দিবা লাগে ধোৱাৰ মাই থাকতে মায়ে বহি আছে মই বাগাত দি আছো মোৰ মাথা বিহছি যা মায়ে আগবা না যা ভাত দি বহুত হেৰি বেছি বাঢ়ি গৈছে দেই বহুত বাঢ়ি গৈছে যা ভাত খাব লাগে বেলেগৰ চলি ভাত খাম কথা মই কি দৰকাৰ লাগছি নিজৰ আপিটো একটবা ভাত খাব পৰা নাই পুৱাৰ পৰা মাথাৰ বিহত মৰিছো মই নৰো ভাত তাত ৰান্ধাও নৰো খোৱাও নৰো তুমি বাবুক কিয় মাৰছ হা নাম দিবে সি সমানে মানে তাৰ পাৰবা মোৰ লগত ইয়াত ভোক লাগছি কাৰণে তোমাক ভাত কাটা খুজিছিল তুমি খানা কৰিব লাগে নাকি বাবুৰ লগত কি দৰকাৰ লাগছে মই কিবা চাকত নাকি তোমাৰ চলি লগত মই খানা নকৰো মছা যেতিয়া খাম বুজা দিতা যে বানে দিবা লাগব মই চাকত নাকি চাকত চলি হয় হয় ঘুৰি থাকে কবাই যাই থাকে কিয় ভোক নালাগিব নেকি ভোক লাগক বা নালগক মোৰ আপিটোক দিয়ে নাকি আপুনি কেইনা তো চলিক নেদাকে আছো তাই মোক যি খুজে মই তাকে দিওঁ ভাত খাবৰ কাৰণে কিতাবা ভাত খুজে মই ভাত দিওঁ নেদা মৰেছা বেছি বান্ধি কিছা কিন্তু তৰ্কা কৰি নাথিবি তই মোৰ লগত তৰ্কা কৰি নাথিবি থাকলি কি কৰব থাকলি কি কৰব কি সিয়া দওয়া হা সিনা বাবু লাগছিল হি হই কোৱা মাছাগা মাৰি মেলি হবে না মানে তৰ্কা কৰবা কিয় নাম দিবে কে মাছে তো বাবু বিজনি দিন মাছিল তা হলা বিজনি তো নামবা লাগে কি কথা এই ভাত রান্ধা নেই তাও হ্যাঁ রান্ধা নাই মই গালি পার তুই গালি পার বাবুক মারবা লাগে কিয় তুই মারবা লাগে তুই হ্যাঁ এটা মারবনি হ্যাঁ মারবনি কা কোন হল দেখছ না মোর খাম মুখ কি নাই ইয়ার ভুক লাগছি কারণে ভাত খাবা আইছি মারবা লাগে হল কিয় তাই খালি ঘুমে রাখতে খালি সমানে সমানে না ভাত বানাও কি কইছা হ'ব না খাইতো কইলা নাই মই ভাত খাতা বনাম বাপরে দিনটো খানা কম সেইটো এখন খাব হে অলপমান বেছি কৰে অ ময়া বনাম দে ভাত খাতা ভাত বনাই কিবা বনাই খাই না তোহা দে মুনু কো গেছি হ্যাঁ মই ভাত দে খেলা হাবা গেছি যাও মায়ে এটা পয়সা দিব তুমি কিবা এটা খাই আমাৰ ভাত হ মানে যাও হ মুনুকো নিবা এটা মাতেই নে যাও আজি দিয়ে সুরা হাক দকে এটা না পুরো আপনি কুটি দিবা তা মমিলি মমিলি কি আলে কে মাতি আছে আঞ্জা খনে কুটি নরু আঞ্জা কুটি কি করবা বলা রে তুই আঞ্জা খনে কুটি দিবা নরু মই না খাগো নকৰো মই যে কৰে কই থাকক মই নরু বুলে কছো না নরু খাক যা খাতে না খাম যা ভাত না কই কি হল মোর কি হল খাই দিবা লাগে যা আপর রিয়া মানে হাকাম না রান্না খাবে হাকাম সব যাচ্ছে তে বসি রাখনে থাক লাগি হল মোর কি দাল হল পাবাই লগন থাকে
বনাব নোৱাৰে কি তিৰি তাই পথৰে ঘৰে সহায় কৰিব লাগিব মই এটা মানুহে ভোক লাগছে নাই ভাত ৰান্ধা নাই যে নাই মোৰ হাতত পইচা চইচা নাই পইচা বিৰাট হেৰিয়া তই যা পইচা চইচা এনে টেনচনত মৰি আছো কি হা তই এনেকে বহি আছ যা ভাত দিনা ভুল আছে মাষ্ট ঐ কি হ'ল যা ভাত দিনা ভাত বনোৱা একল পৰা ভাত কি হা ভাত কিয় বনা নাই তাইক ভাত বনাব দিছোঁ তাই বনাইছিল আৰু মই পথাৰৰ পৰা আজি আহিছোঁ বাচন চাচন ধুলোঁ পানী চানী আনিলোঁ তাই দেখোন বাগাত দি আছে ভাত কটা বনাব মই ভাবিছোঁ তাই ভাত কটা বনাইছি ইমান ভাত ধুই থাক পাঁচটা মানুহ ঘৰখনত যা ভাত ৰান্ধা মোক দিয়া ভোক লাগছে মাষ্ট পোৱাই নাই মই চাকু খাইছোঁ দিনটো আছোঁগে পথত যা ভাত ৰান্ধাই দা আমাৰ ভাত ধৰিব লাগা আনি যা তুমি ৰান্ধা আৰু ছয়টা মানুহ আমি পাঁচটা বুলি ক'লো এতিয়া কি হয় মাজে মাজে এই মাথা পাতলা হৈ গৈছে মই যা থাকলে হাঁহি যাহি তোলে দিবা আহে চলি মাথা কম টাকা নহয় কি হ'ব কিবা টেনচনত থাকো কিবা হৈ যায় কিবা মাথা চাথাৰ দৰে মাথা চাথাৰে কিবা দৌৰ বেছি হয়বা বেছি দিতে চাহ কৰি যাবাও নলো নহয় ভাবিছোঁ দে আজি কিন্তু আলু ভাজা আৰু ভাত দা কৰা দালি চালি নাপিব দা হ'ব দা পেটি খোৱা নাছি চেষ্টাটো কয় ভাবিছিলোঁ বেমাৰ হৈ পেলাই আহিব নোৱাৰা হৈছি ইমান ভাগ কামৰ বাপ্পা কম ভাগোলা নহয় দে তাই সদায় সদায় ইণ্ডিয়া সহ্য কৰিছোঁ ইমান বস্তু আৰু সহ্য কৰিব নোৱাৰোঁ তাই বেছি কৰা হৈছি সহ্য কৰি আছোঁ ইমান দিনে সহ্য কৰি থাকিব নোৱাৰোঁ আৰু তাই কি আংকল বাবা দি আছে অনাবৰত মৰে ক'ত থাকে নাকি বকিমে কিবা কাম কৰবা দিলো আজি নকা অনাবৰত মকা বকি থাকবো এখন কি দেখছা না এখানেদি লেপি দিম দিয়কচোন পাৰে যদি দেখছা নেকি তই লেপি দিবা দিয়কচোন পাৰে যদি হিমত দি হিমতৰ কথা নকবি কবা বাৰু তোমাৰ ইচ্ছা বেছি কৰা হৈছে প্ৰতিকাম দিয়কচোন কি কৰে মই আজি এখানে মোক আজি মাৰিবে হয় মাৰি পেলাই মই চিজনত যাম তাই আপনি গিলাৰ মাজত কিবা আহে কচু কি সাহায্য আপনি সাহায্য সাহায্য মাৰিছো না মাজত কইবা কাইজা খানে বেছি তাই পথৰে ঘৰে মই চব খানে কৰোঁ তাই পথৰ পৰা আহুঞ্জি তাই ঘুমে আছে তাই ভাত কটা বনা বুলি ভাবিছিলোঁ মই এনে আছো নেকি এনে বাগাতিয়ে চালু তই হা বাগাতিয়ে চালু তোক ইমান দিনে সহ্য কিন্তু কষ্ট কৰি আছো
চোন যাই কথা নুনে বাপটো তই আছো বেটি পারব নাকি মোর লগত ঠিকানা লই গেল তাই পারব মোর লগত তাই বলে পারবি আৰু আবার আছো বেছি কৰা হৈছে তই অলপমান তোক ভাত কেইটা বনাবা দে এটা সেনে কথা তই বেছি কৰা আহাৰ লগত কাইজাৰ লগতে মোকে কাচি গেলা দে নাংমান লাগে দিছো তে ইনকে নহয় দে দে জলদি দি আইও বাপৰে ৰঙিলি ৰঙিলি কি হ'ল আছো তই ৰঙিলি ধুম দে থাকবি না ঘৰত না ধুম দে যাবি বাহিৰলৈ ঘৰৰ পৰা তাই থাকলে মই নাচ করতে আৰু তাই থাকিলেও মই কই দে কাই থাকবি কাই যাবি কো বস্তুৰ লগত মই থাকি এখন ঘৰত তাই যাব লাগিব তাই যাব লাগব মই থাকি এখন ঘৰত মই হৈছে প্ৰথম তাই যাব লাগিব এই চাৰিটা পাঁচটা মানুহ ঘৰৰ পাতলে কাইজা কৰি কে মইঠা খা আমাক খেতা ইচ্ছা আছে যদি খেতক তাইক মই পৰা ক'ব তাই কেডা মই না যাও এই দিনটো আছে মাইন্টনে পথৰ আলি দি কিনে বেহাইতে কাইজা কৰি থাকা হা যা ক'লো ক'লে যা গেলাম না আৰু মই খাব ইচ্ছা আছে যা তো ৰাসুল লালবান না কাইজা তই খেলিব হাতত দে চলে কালা হাতত কাইজা ভাঙতে মই এই কুলখানি ধৰি হৈছে চব এই কুলখানি ধরে এই কথা কবি ৰা এয়া বাৰ এয়া এই ফৰি তুই ৰা হে কুলখানি বলো ৰাসুল তই কিবা কলাকে দে ডাঙা তুই কিয় উল্টা উল্টা ক তই কথা শুনবি ডাঙৰ নহলে দাৰবাৰ মতে ভাই তাই চাও ৰবা আছো শুনব তাই কথা লুনে হাত তই দাৰবাৰ মতে ঘৰ খানে তুই গম পাবি তই আজিকলৈকে আইভাত দিন ধৰি কিবা শুনছিলা মোৰ লগত যদি চলবা খুজা ভালকে চলবি এতে থাকা যদি দেই আৰু ফেক্টি নাইবি মোৰ লগত থাকা ভালকে ৰাখবি কৰিবিচোন হাতটো নাই এখাদি আছে কাৰণে বাচি কি থাকবি তুই দে যি কৰা কৰ মই আমাৰ বাখা চাব গৰা বেছি এই বাগানটো মই অলপ নাই আৰু এই যদি থাকবা খুজি ভালকে থাকবা দিয়ক নহয় বা খেত মই পৰা গেলাম হ'ব আহা যা খাৰ হাজা যা ভুক লাগছে যা ঐ মা কাম চাম কৰবি বাসু দে তই কিবা কলাকে দেচোন বাইরে তুই কোন গেতে উঠা নাঙ্গে নাঙ্গে কিবা কবাও বলে তো খালি কোন ডাঙৰ বুলি মানি চলবা লাগে এখন কামো কৰবা লাগে খালি বাগাত দি কথা কানুকে হা নকং তো কারাজি বরাজি পড়ছি ও রঙিলি এ শুনাছো কি হলে আজি ওলা কাইজা খাইজা নকৰবা যে ভালকে থাকবা মিলা পিটি কৰি মইতো কাইজা নকৰো তাইক মই নিজৰ বুলি ভাবি তাইক মই অলপমান শাসন কৰো বা কিবা দুই এষাৰ কম তাই তাতে সিংকে জাঙুৰ খাই উঠে তুই উঠা নাগে নহয় বাইরে তোক নিজৰ বুলি ভাবি কিনে কই তুই কই কে উঠা জাঙুৰ খাই তাইক মই কিনে পৰ বুলি নাভাবো নহয় তাইক মই ভালকে কওঁ কিন্তু তাই মোক উঠে নিকে আৰু ইমান দিন ধৈৰ্য ধৰি আছিলো আজি আৰু ধৈৰ্য সীমা পাৰ হৈ গৈছে এখেতে আজি নাহিলি কি হ'ল আগৰ আজি নিজে নাহিছিলি যি হয় হয় ভালকে থাকা মিলা পিটি কৰি থাকা কাইজা পাছত নকল দিয়া ভালকে থাক মিলা পিটি কৰি আজি বড়া নকরু দরকার এই সৰু চলিকেইটা আছে তুমি যদি কাইজা কৰি থাকা কি শিক্ষা দিবি কচোন হ'ব দে এতিয়া বাবু আকৌ তই নিজৰ বুলি ভাবি মুনুকৰ মই ভাবিম তাইক এই কমি দি ৰচোন এই বাবু তাক শিশু বুলি মাতায়ে মোক তই কৈছে না বাইৰে বয়া লাগে না মই ইনকে মাতিলি
ইমান মৰম কৰি কিনে মাতে মুনু 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 বুলি তই তো ভিভ বুলি কচোন নামাতি নাপেল আহান তাই চলি মানে তোৰ চলি মানে তোমাৰ তাই চলি আৰু সৰু বাবুটো যা তাতে গল নাই তাও যি হয় ভালকে থাকা মিলা পিটি কৰি আপুনি ভাত নাখাওঁ তাই গধূলি যা যা দিব যা যা নিজৰ বুলি ভাবি সদায় আৰু ইনকে বাবুহাক ভিক বুলি মাতিলে মোৰ বয়া লাগে না নকওঁ যায় তা হ'ব যা যি হুচি আমাৰ ভিডিঅ' মোৰ চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষৰ হাতীটো এবাৰ বোলে জনাব আমি মানে এই দুজনী ঘৈণীৰ সংসাৰ 8 নম্বৰ খণ্ডত সমাপ্ত কৰিম বুলি ভাবিছোঁ যদি আপোনালোকৰ চাই ভাল লাগিছে আমাক কমেণ্ট কৰি জনাব আমি মানে আকৌ বনাব চেষ্টা কৰিম বাই বাই